তাকে গৰমত এতিয়া আপুনি চাহে খায় নে চৰবত খায়? কৈছা আমাৰ দোকানত এয়া তোলা লগাম নহয় চা এয়াৰ টুলাৰ হেই সেইটো এই লেবাৰটো চা মুখত নুফুটে যে শব্দ এয়া কুলাৰ এটা লগোৱা কথাটো কৈছে। আচ্ছা এয়াৰ কুলাৰ হয় ছাৰ। দোকানত তেন্তে চেল তেল ভালেই হৈ আছে। আমাৰ চেল একে চেল চেলাই গৈছে মানে মানে একেইটাই লগাই দিব। কোনে লগাব? আমাৰ দা একেই দা ৰাগেশে এয়াৰ কুলাৰ লগাব। তুমি যদি মোক সঁচা কথা ক'লাহেঁতেন মইতো যাবলৈ দিলোহেঁতেন ন। নহয় সেইদিনা কমলে বিয়া খাবলৈ যোৱাৰ কাৰণে আপুনি গালি পাৰিছিল যে সেই বুলি ভাব উদ্দন্ত ফকা চাবলৈ গ'লে চা মস্ত এটা গুণ্ডা। বাকলিটো এইটো আপুনি ভুল ব্ৰাঞ্চত আহিলে আপোনাৰ কেছ ইয়াত নহ'বতো ছাৰ। আপুনি মোক কথাটো কিয় ভালকে নকলে আকৌ? সেইকাৰণেতো প্ৰথমতে মই OC ছাৰক বিচাৰিছিলো। ছাৰ চৰি মই এখেতক তালৈ লৈ গৈছো। বলক 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 আমাৰ ইজন ছাৰ ওচৰলৈ যাব বলক। বলক বলক। কি কৈ আছানো হাতৰ ওপৰত থুতৰিটো পেলাই? কিবা চিন্তা এটা কৰি আছো। মোকো কোৱাচোন। তুমি কি কৰিবা? মানে মই এনেহে আছো অলপ ব্যস্ত হৈ থাকিলোহেঁতেন। হ'ব দিয়া মোৰ ঘৰুৱা টেনচন মই কিবা এটা কৰিব লাগিব আৰু নোৱাৰিলে তোমাক মাতি দিম বাৰু। মই চিন্তা আছো। কি হ'ল ল'ৰা কি কৰি আছ? এই এগৰাকী টেনচন হৈ আছে অকণ সাহস দি আছো। ছাৰ বিজি আছে নেকি? নাই কোৱা। এই অথনি কথাটো বোলো থাকি গ'ল যে কোৱা তাকে কোৱা। এই আমাৰ LC বাবটো যে সেইটো মানে